নমস্কাৰ খুলুমবাই এটা নিৰ্দিষ্ট টপিকৰ ওপৰত আজি আলোচনা চক্ৰ গতিকে আলোচনা চক্ৰৰ হ'ব মুকলি সভাও হ'ব নিখিল বড়ো ছাত্ৰ সন্থাৰ এই 57 সংখ্যক যে অধিৱেশনলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আলোচনাৰ টপিকটো দুটা শব্দত যদি মই কওঁ ইউথ এম্পাৱাৰমেণ্ট আৰু আজিৰ পৰিস্থিতিত ইউথ এম্পাৱাৰমেণ্ট কথাটো বুজিবলৈ হ'লে মই প্ৰথমে আপোনালোকক এটা কথা সোঁৱৰাই দিব লাগিব ৰিমাইণ্ড কৰি দিব লাগিব যে আজি আমি ভাৰতবৰ্ষত তিনিটা বৃহৎ ঐতিহাসিক আমি ট্ৰেনজিশ্যনৰ মাজত আছোঁ ৰূপান্তৰৰ মাজত আছোঁ we are at a crossroad not one but three important crossroad first বহুত দিনৰ অনুন্নয়নৰ পাছত আমি উন্নয়নত এটা বৃহৎ জাপ মাৰিবলৈ সক্ষম হৈছোঁ after a long period of stagnation in terms of development we are taking a big leap towards Viksit Bharat কোকৰাঝাৰৰ নিচিনা নগৰত এখন নহয় দুখন বিশ্ববিদ্যালয় মেডিকেল কলেজ CIT যিফালেই যায় সেইফালেই ফ্লাইঅভাৰ বন্দে ভাৰত এক্সপ্ৰেছ অমৃত ভাৰত এক্সপ্ৰেছ এই গোটেইবিলাকে এইটো এক্সপ্লেইন কৰি দিয়ে যে আমি ডেভেলপমেণ্ট পেৰামিটাৰত এটা বৃহৎ জাম্প এটা লিপ মাৰিবলৈ আমি সক্ষম হৈছোঁ আৰু এইটো 2047লৈকে ইয়াৰ পেচটো আমি আৰু আগবঢ়াই নিয়াৰ কাৰণে আৰু বেছি গতিশীল কৰাৰ কাৰণে আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ এক এডভান্টেজ আসামৰ নিচিনা পদক্ষেপ আমি গ্ৰহণ কৰিছোঁ গতিকে এই ট্ৰেনজিশ্যন from stagnation to fast paced development এই ট্ৰেনজিশ্যনটোৰ গুৰুত্বটো আমি সকলো ইউথে বুজি পাব লাগিব second transition is implementation of NEP 2020 আমি এটা ৰাষ্ট্ৰীয় শিক্ষা নীতি য'ত বহুত নতুনত্ব আছে পুৰণা শিক্ষা ব্যৱস্থাৰ পৰা এটা নতুন শিক্ষা ব্যৱস্থালৈ আমি ৰূপান্তৰিত হৈ আছো যেটো ফেজ ওয়াইজ হ'ব বা হৈ আছে ৰাষ্ট্ৰীয় শিক্ষা নীতি 2022ত আমি ইমপ্লিমেন্ট কৰি দিলো 2024ত ইমপ্লিমেন্ট কৰি দিলো এনেকুৱাকে ক'ব পৰা এটা বিষয় নহয় কাৰণ যাৰ মাইল পোষ্ট বিলাক নিৰ্ধাৰণ কৰি দিয়া আছে আপ টু 2035 so we are implementing NEP 2020 in fast pace আৰু আমাৰ এই ইমপ্লিমেন্টেশনৰ ফাইনেল টাৰ্গেট আমি এচিভ কৰিব লাগিব 2035 this is a transition period আৰু এই ট্ৰানজিশন যেহেতু পিৰিয়ড সদায় সদায় নতুন কথা আহি থাকে আৰু নতুন কথা প্ৰত্যেক বছৰে আমি কম আমি ছাত্ৰ ছাত্ৰী অভিভাৱক শিক্ষক শিক্ষয়িত্ৰী সকলে আচৰিত হ'ব নালাগে যে নতুন কথা কৈছে আজিও মই কেটামান নতুন কথা কম কাৰণ এটো এটা ট্ৰানজিশন পিৰিয়ড যিসকলে NEP 2020 থৰলি ষ্টাডি কৰিছে তেওঁলোকে জানে যিসকলে থৰলি ষ্টাডি কৰা নাই তেওঁলোকে ভাবিব পাৰে চৰকাৰে নতুন নতুন কথা উলিয়াই আছে এটো এটা ট্ৰানজিশন ফেজ ভেৰি ইম্পৰ্টেন্ট থাৰ্ড গোটেই পৃথিৱীৰ মানৱ জাতিৰ ইতিহাসত প্ৰযুক্তি টেকনলজি ই এটা বৃহৎ জাপ মাৰিছে আমি স্কুলত পঢ়িছো যে ফ্লাইং শাটল তাৰ দ্বাৰা ফাৰ্স্ট ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচন হৈছিল ইংলেণ্ডত টেক্সটাইল ইণ্ডাষ্ট্ৰিৰ দ্বাৰা প্ৰথম ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচন হৈছিল তাৰ পাছত ইলেক্ট্ৰিচিটি আহিলে টেলিফোন আহিলে সেকেন্ড ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচন হ'ল তাৰ পাছত কম্পিউটাৰ আহিলে কলে এটো থাৰ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচন
থাৰ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যনৰ পাছত সেই কম্পিউটাৰৰ জৰিয়তে অটোমেশ্যন আহিল, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আহিল, কোৱা হৈছে ফ'ৰ্থ ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন। এণ্ড আমি এতিয়া ফ'ৰ্থ ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যনত যেতিয়া থিয় হৈ আছোঁ, ফ'ৰ্থ ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন, ইণ্ডাষ্ট্ৰি 4.0 বুজিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বুজিবৰ কাৰণে চেষ্টা কৰি আছোঁ, সেই সময়তেই চাইণ্টিষ্ট, ইণ্ডাষ্ট্ৰিয়েলিষ্ট, একাডেমিচিয়ানবিলাকে ক'বলৈ আৰম্ভ কৰিছে যে ফিফথ ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন হেজ টেকেন প্লেচ। পৃথিৱীত পঞ্চমটো ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যনো হৈ গৈছে। আমাৰ টেকন'লজি, আমাৰ ইণ্টেলিজেঞ্চ আৰু এটা ষ্টেপ আগুৱাই গৈছে। চ' টেকন'লজিকেলি এণ্টায়াৰ হিউমেন ৰেচ আমি এটা ট্ৰেনজিশ্যনৰ মাজত আছোঁ, আমি এটা ক্ৰছ ৰোডৰ মাজত আছোঁ। এই তিনিটা ইম্পৰ্টেণ্ট ক্ৰছ ৰোড, ওৱান ইজ ইন ইণ্ডিয়ান কনটেক্সট ডেভেলপমেণ্ট, বিকশিত ভাৰতৰ ফালে যাত্ৰা, ছেকেণ্ড ইজ ইমপ্লিমেণ্টেশ্যন অফ NEP, and third is the technology shift. এই তিনিটা ক্ৰছ ৰোডত থিয় হৈ আমি ইউথ এম্পাৱাৰমেণ্টৰ কথা আমি বিবেচনা কৰিব লাগিব। ইউথ এম্পাৱাৰমেণ্ট এতিয়াৰ কনটেক্সটত ভেৰি চিম্পুলকৈ যদি মই ক'ব লাগে, তেতিয়া মই আকৌ দুটা শব্দত ক'ম। ইউথ এম্পাৱাৰমেণ্ট কৰিবৰ কাৰণে দুটাই বস্তু লাগে, ওৱান ইজ নলেজ, আনাদাৰ ইজ স্কিল। আমাৰ যিটো পুৰণা এডুকেশ্যন ছিষ্টেম আছিল, এডুকেশ্যন ছিষ্টেমটো আছিল নলেজ বেছড। টেক্সট বুক পঢ়িব লাগে, মুখস্থ কৰিব লাগে, আৰু তাত যি নলেজ আছে, নলেজ মানে ইনফৰ্মেশ্যন, সেই ইনফৰ্মেশ্যনখিনি মেমৰাইজ কৰিব লাগে, তাৰপাছত পৰীক্ষাত বহিব লাগে, পৰীক্ষাত যি কুৱেশ্যন আহে তাৰ উত্তৰ লিখিব লাগে, আৰু তাৰপাছত ৰিজাল্ট দিলে কোনোবাই ফাৰ্ষ্ট ডিভিজন, কোনোবাই ছেকেণ্ড ডিভিজন। ইট ইজ ডেট চিম্পল। এতিয়া নলেজ আছে, ইনফৰ্মেশ্যন আছে, কিন্তু স্কিল নাই। আজি যিসকলে কৰ্পৰেট ৱৰ্ল্ডেই হওক বা ইভেন গভৰ্ণমেণ্ট ছেক্টৰেই হওক, যেতিয়া এমপ্লয়মেণ্টৰ কথা আহিব, অকল নলেজ এণ্ড ইনফৰ্মেশ্যনটো নাচাই, স্কিলটো চায়। আৰু স্কিল বুলি যেতিয়া কওঁ, স্কিল সম্পৰ্কে আমাৰ বহুতৰে যি ধাৰণা আছে, ধাৰণাটো একেবাৰে ভুল, ৰং কনচেপশ্যন এবাউট স্কিল। আমাৰ বহুতৰে ধাৰণা স্কিল ইজ ছামথিং টু ডু উইথ ৰাজমিস্ত্ৰী, কাঠ মিস্ত্ৰী, যোনে পঢ়া শুনা নোৱাৰিলে, যোনে ড্ৰপ আউট হৈ গ'ল, তেওঁলোকৰ কাৰণে ভকেশ্যনেল কিবা কিবি কোৰ্চ শিকোৱাটোহে স্কিল বুলি পেলাই আমাৰ মানুহৰ ধাৰণা আছে। কিন্তু স্কিল মানে এই ভকেশ্যনেল কোৰ্চ নহয়। এতিয়া আমি এই টেকন'লজি শ্বিফ্টৰ কাৰণে যি 21st চেঞ্চুৰীত সোমাইছোঁ, এই 21st চেঞ্চুৰীত জীয়াই থাকিবৰ কাৰণে, ইয়াত কাম কৰিবৰ কাৰণে, ইয়াত প্ৰাসংগিক হোৱাৰ কাৰণে উই নিড 21st চেঞ্চুৰী স্কিল। তো 21st চেঞ্চুৰী স্কিল কি? ক্ৰিয়েটিভ থিংকিং, ক্ৰিটিকেল থিংকিং, কোলাবৰেশ্যন, কমিউনিকেশ্যন, প্ৰব্লেম ছলভিং, এইবিলাক হ'ল 21st চেঞ্চুৰী স্কিল। আপুনি বুৰঞ্জীৰ বহুত কথা জানে, কোন যুদ্ধ কেতিয়া হৈছিলে, কোন ৰজা আছিল, কোন মহাৰজা আছিল, কোন যুদ্ধত কিমান মানুহ মৰিছিল, এইবিলাক কথা আপোনাৰ মুখস্থ আছে। কিন্তু আপোনাৰ ক্ৰিয়েটিভ থিংকিং কেপাচিটি নাই, এটা বস্তু ক্ৰিটিকেলি জাজ কৰাৰ আপোনাৰ কেপাচিটি নাই। তেতিয়াহ'লে আপুনি সেইভাৱে এমপ্লয়েবল হ'ব নোৱাৰে। এইটো 21st চেঞ্চুৰী। এটা সময়ত যেতিয়া আমাৰ আটা পিতাহঁতৰ দিনত, তেতিয়া সাক্ষৰতা মানে লিটাৰেচি কেনেকৈ ডিফাইন কৰিছিলে? পুৰণা দিনত যোনে চহী কৰিব জানে সি সাক্ষৰ, সি লিটাৰেট। আৰু যোনে কাগজত কলম দি চহী মাৰিব নাজানে তাক কয় আঙুঠা ছাপ। ইংক পেডত
বুঢ়া আঙুলি লগাই ই আঙুঠা চাপ দিয়ে ডেট ৱাজ লিটাৰেচি ওৱান্স আপন এ টাইম কিন্তু আজিৰ তাৰিখত আমি যেতিয়া লিটাৰেচিৰ কথা কম তেতিয়া আমি এই চহী মাৰিব জানে নাজানে সেইটো লিটাৰেচি নহয় এতিয়া আমি কম তেওঁৰ মিডিয়া লিটাৰেচি আছে নে নাই তেওঁৰ টেকনলজি লিটাৰেচি আছে নে নাই তেওঁৰ ইনফৰমেশ্যন লিটাৰেচি আছে নে নাই so new concept those are skill new concept of literacy is media literacy information literacy technology literacy মই ইয়াত হেখিনিৰ ওপৰত ভাষণ দিব নোৱাৰো যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে নেতা আছে কলেজৰ প্ৰবক্তা আছে মই অনুৰোধ জনাম যে এইবিলাক টেক্সট বুকত নাথাকিব পাৰে কিন্তু আপোনালোকে ইন্টাৰনেট সাৰ্চ কৰি তাক আয়ত্ত কৰক and you teach your students about these skills life skill leadership flexibility initiation initiative productivity ebilak hol 21st century skill এই 21st century skill these are general skill এই general skill along with knowledge আমি জেনারেল স্কিল বিলাক আমাৰ ছাত্ৰ ছাত্ৰী ইউথে আয়ত্ত কৰিব পাৰিব লাগিব ইয়াৰ লগত এনইপিয়ে কৈছে ইন্টিগ্ৰেট স্কিল উইথ জেনারেল এডুকেশ্যন এতিয়া ইয়াত নতুন পাঠ্যক্ৰম লাহে লাহে ডেভেলপ হৈ আছে কেইটামান দিন সময় লাগিব এতিয়া বড় ভাষাত আপুনি এমএ বড় ভাষাৰ আপুনি গ্ৰামাৰ জানে বড় ভাষাৰ বহুত শব্দৰ অৰ্থ জানে তো বড় ভাষাৰ আপোনাৰ নলেজ আছে কিন্তু বড় ভাষাৰ মই যদি স্কিল ডট কম মানুহে মোক কিছুমানে প্ৰশ্ন কৰে ল্যাঙ্গুৱেজৰ আকৌ কি স্কিল থাকিব পাৰে এডিটিং এ নিউজপেপাৰ ইন বড়ো ল্যাঙ্গুৱেজ বড়ো ল্যাঙ্গুৱেজৰ নিউজপেপাৰ এডিট কৰা ইট ইজ এ স্কিল বড়ো ভাষাত content writing etu eta skill bodo bhashat creative writing it is a skill bodo bhashat business writing it is a skill gotike bhashar pora arambho kori prottekto subjector eta skill part ase aru hei skill part to define kori tak ami hikabo lagibo knowledge plus skill bahut manuhe bhul kore বহুত মানুহে ভুল কৰে যে স্কিল ইজ সেপারেট নলেজ ইজ সেপারেট আমাৰ জেনারেল কোর্স বিলাক চলি আছে এইবিলাক চলি থাকিব তাৰ লগতে স্কিল মানে হ্যান্ডলুম শিকাব লাগে তাৰ মানে স্কিল মানে তাক অলপ ৰাজমিস্ত্ৰী কাঠমিস্ত্ৰীৰ কাম শিকাব লাগে ইট ইজ এন্টায়াৰলি এ ৰং কনসেপ্ট হেতু এডিশনাল স্কিল কিন্তু আপুনি যেটো সাবজেক্ট পঢ়াই আছে সেই সাবজেক্টটোৰে স্কিল পার্ট এটা আপনি ডিফাইন কৰিব লাগিব আৰু এই স্কিল পার্টটো আমি ছাত্ৰ ছাত্ৰীক শিকাব লাগিব বা ছাত্ৰ ছাত্ৰীয়ে সেই স্কিল পার্টটো শিকিব লাগিব এডিশনাল স্কিল যে বিদ্যালয়ত মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰী আহে বিদ্যালয়ৰ পৰা তেওঁলোকে ক্লাস 10 পাস কৰা সাৰ্টিফিকেটখন ওলাই যায় হায়ার সেকেন্ডারি পঢ়ে ক্লাস 12 পাস কৰা সার্টিফিকেটখন লৈ ওলাই যায় কিন্তু এতিয়া ক্লাস 12 পঢ়া সার্টিফিকেটখন দেখুৱালে কোনে চাকৰি দিব বা ক্লাস 12 পঢ়া সার্টিফিকেটখন মোৰ কি কি কামত আহিব ক্লাস 12 পাস কৰা সার্টিফিকেটখন লৈ পেলে মই কলেজত এডমিশন লম কলেজত এডমিশন লোৱাৰ পাছত 4 বছৰৰ পাছত মই 4 ইয়াৰ ডিগ্ৰী লৈ ওলাই যাম কিন্তু মই এখন সার্টিফিকেট মই এটা সিম্পল এক্সাম্পল দিওঁ যিবিলাক ষ্টুডেণ্টে কলেজত বা স্কুলত এনসিসি লয় কলেজত যিসকলৰ এনসিসি আছে they go out of the college with 2 certificate এখন তেওঁলোকৰ জেনারেল ডিগ্ৰী সার্টিফিকেট আনখন তেওঁলোকৰ এনসিসি সার্টিফিকেট আৰু সেই এনসিসি সার্টিফিকেটখনে তেখেতক সহায় কৰে to get a job in police or the security forces even
অন্যান্য চাকৰিৰ ক্ষেত্ৰতো চৰকাৰে বা কৰ্পৰেট ৱৰ্ল্ডে NCC চাৰ্টিফিকেটখনক মান্যতা দিয়ে তো এতিয়াৰ NEPৰ কনসেপ্টটো হ'ল যে ষ্টুডেণ্টে যেতিয়া কলেজ বা মহাবিদ্যালয়ৰ পৰা পাছ কৰি ওলাই যায় তেওঁলোকে এখন চাৰ্টিফিকেট নহয় যিমান পাৰে সিমান চাৰ্টিফিকেট লৈ ওলাই যাব লাগে অৰ্থাৎ তেওঁলোকৰ এডিশনাল যিবিলাক কোৰ্স সেই এডিশনাল কোৰ্স বিলাক হেতু স্কিল কোৰ্সেই বেছি নন স্কিল কোৰ্সও আছে এই এডিশনাল কোৰ্স বিলাক অধ্যয়ন কৰি ওলাই যাব লাগে পুৰণা এটা কনসেপ্ট আছে যে শিক্ষকে যেটো শিকাব ছাত্ৰ ছাত্ৰীয়ে হেতুৱে শিকিব টিচাৰ উইল whatever the teacher will teach students will learn এতিয়াৰ NEPৰ কনসেপ্টত ষ্টুডেন্টছক ফ্ৰীডম দিয়া হৈছে NEP is student centric ষ্টুডেন্টে কিমান শিকিব পাৰে এটো ষ্টুডেন্ট জনৰ ক্যাপাসিটিৰ ওপৰত কথা ষ্টুডেন্ট জনে কিমান নলেজ কিমান স্কিল কিমান সাৰ্টিফিকেট কলেজ ইউনিভাৰ্সিটিৰ পৰা পিক আপ কৰিব পাৰে ইট ইজ আপ টু দা ষ্টুডেন্টস আৰু তাৰ কাৰণে গভৰ্নমেন্টে এটা সিস্টেম কৰিছে যে apart from the normal courses offered by the university Swayam portal যেটো গভর্নমেন্ট অফ ইন্ডিয়াৰ মিনিষ্ট্ৰি অফ এডুকেশনে তৈয়াৰ কৰিছে Swayam portalত অনলাইন কোর্সেস अवेलेबल আৰু ক্লাস 9 ৰ পৰা আৰম্ভ কৰি PG লৈকে অনলাইন কোর্স अवेलेबल আৰু তাক সম্পূৰ্ণ মান্যতা দিছে তাৰ নিজস্ব SOP আছে তাৰ গাইডলাইন আছে এতিয়া মেট্ৰিকত সাবজেক্ট কেইটা 5+1 ছটা হায়াৰ সেকেন্ডাৰীত সাবজেক্ট কিমান 5+1 ছটা ইউনিভাৰ্সিটিলৈ গলো কলেজত গলো সাবজেক্ট কেইটা বলে এটা মেজৰ দুটা মাইনৰ তিনটা আপোনালোক আচৰিত নহব ছাত্ৰ ছাত্ৰীসকল স্বয়ং পোৰ্টেলত ভাৰত চৰকাৰে প্ৰদান কৰা কোৰ্সৰ সংখ্যা আকৌ কৈছো স্বয়ং পোৰ্টেলত ভাৰত চৰকাৰে প্ৰদান কৰা কোৰ্সৰ সংখ্যা 14500 আপোনাৰ কলেজত তিনটা কোর্স এটাই ডিগ্ৰী কিন্তু 14,000 courses are available in the Swayam portal একেদিন ৰিভিউ কৰোতে দেখা গৈছে যে অসমত Swayam portalত ৰেজিষ্টাৰ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা অৰ্থাৎ Swayam portalৰ পৰা সাৰ্টিফিকেট তাত কোৰ্স কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা অসমত only 6% কিন্তু বেলেগ ষ্টেটত এটো বহুত কিছুমান ষ্টেট আগবাঢ়ি গৈছে তেওঁলোকৰ 30% হৈ গৈছে কিন্তু অসমত 6% গতিকে এই বছৰটো 2025 আমি এডুকেশন ডিপাৰ্টমেন্টে আমি খুব হট পাৰ্সু কৰিম আমি খুব প্ৰেসাৰ দিম যে আমাৰ ছাত্ৰ ছাত্ৰী স্বয়ং পোৰ্টেলত এনৰোল কৰক আৰু এনৰোল কৰি তাৰ পৰা তেওঁলোকে বিভিন্ন শৰ্ট কোৰ্স লং কোৰ্স তেওঁলোকে যাতে আয়ত্ত কৰিব পাৰে ইভেন ডিগ্ৰী কোৰ্সেস আৰ নাও अवेलेबल অনলাইন বহুতে মুখেদিনা কৈছে যেতিয়া আমাৰ ইঞ্জিনিয়াৰিং কলেজ বিলাকত নিউ এজ সাবজেক্ট আৰ্টিফিশিয়াল ইন্টেলিজেন্স মেশিন লাৰ্নিং ইন্টাৰনেট অফ থিংস কোৱান্টাম সায়েন্স ডাটা সায়েন্স এইবিলাক আমাৰ ইঞ্জিনিয়াৰিং কলেজত দিব লাগে ফৰ ইয়োৰ ইনফৰমেশন এই কোর্স বিলাক অনলাইন অলরেডি अवेलेबल IIT গুৱাহাটী অনলাইন কোর্স 4-year ডিগ্ৰী কোর্স অনলাইন আৰ্টিফিশিয়াল ইন্টেলিজেন্স এন্ড ডাটা সায়েন্সৰ ওপৰত তেওঁলোকে কৰি আছে যত যোৱা বছৰ ষ্টুডেন্ট এনৰোল হৈছে 700 পৃথিৱীৰ বেলেগ বেলেগ দেশৰ পৰা ল'ৰা ছোৱালী এডমিশন লৈছে এই বছৰ এডমিশন লৈছে 1000 মই 2025ত আমি আমাৰ গভৰ্নমেন্ট স্কুলত পঢ়া
500 ষ্টুডেণ্টৰ গৰম বন্ধত 1 মাহ কোচিং হ'ব এই কোচিঙৰ পাছত তেওঁলোকে IITৰ এন্ট্ৰেন্স পৰীক্ষা দিব ফৰ অনলাইন কোৰ্सेस যিসকলে পাছ কৰিব তেওঁলোকক চৰকাৰে আৰ্টিফিচিয়েল ইন্টেলিজেন্স ডেটা সায়েন্সৰ এই অনলাইন কোৰ্স তেওঁলোকক পঢ়াৰ সুবিধা দিব শিক্ষা এতিয়া অফলাইন অনলাইন দুয়োটাৰ কম্বিনেশ্যনত হাইব্ৰিড মোডত হ'ব প্ৰমোদ বড়ো ডাঙৰীয়াক মই এতিয়া কৈছো আমাৰ শিক্ষা বিভাগে চেষ্টা কৰিছে যে প্ৰত্যেকখন সেকেন্ডাৰী বিদ্যালয়ত স্মাৰ্ট ক্লাছৰুম থাকিবই লাগিব ইন্টাৰনেট কানেকশ্যন থাকিবই লাগিব আৰু তাত মই BTCৰো সহায় বিচাৰিছো 100% of our schools and colleges must have smart classroom so that we can avail the opportunity of online classes, online courses. Online a course bilakor uporiu offline skill courses আমি কেনেকৈ আমাৰ বিদ্যালয়ৰ পৰাই আৰম্ভ কৰিব পাৰো তাৰো পৰিকল্পনা সম্পূৰ্ণ হৈছে National Institute of Electronics and Information Technology লগত আমি কথা পাতিছো তেওঁলোক বিভিন্ন স্কুলত তেওঁলোকৰ চেণ্টাৰ খুল খাব এডভান্টেজ আসামত টাটা গ্ৰুপৰ নেলকো কোম্পানীৰ লগত আমি কথা পাতিছো 500 স্কুল ফাৰ্স্ট ফেজত তাত অতি কমেও দুটা স্কিল ট্ৰেড আৰু এই স্কিল ট্ৰেড বিলাক ৰাজমিস্ত্ৰী কাঠমিস্ত্ৰী নহয় এইবিলাক সব ইলেক্ট্ৰনিক্সৰ লগত জড়িত নিউ এজ সাবজেক্ট আমি স্কুল বিলাকত আৰম্ভ কৰিম টাটা টেকনলজিজৰ লগত আমাৰ স্কিল ডিপাৰ্টমেন্টৰ কোলাবোৰেচন হৈছে স্কিল ডিপাৰ্টমেন্টৰ লগত স্কুল এডুকেশ্যন ডিপাৰ্টমেন্টৰ কোলাবোৰেচনটো আমি ওয়াৰ্কআউট কৰি আছো কেদিনমান পাছত আপোনালোকে গম পাব যে আমাৰ মেট্ৰিক পৰীক্ষা 5+1 ঠাইত আমি 6+1 লৈ গুছি যাম 5+1 পৰা আমি 6+1 গুছি যাম অৰ্থাৎ মেট্ৰিকৰ ষ্টুডেণ্টে 7টা সাবজেক্ট পঢ়িব লাগিব কিন্তু 7 নম্বৰ সাবজেক্টটো অপচনেল হেতু ষ্টুডেণ্টে পঢ়িবও পাৰে নপঢ়িবও পাৰে কিন্তু 7 নম্বৰ সাবজেক্টটো স্কিল সাবজেক্ট হায়াৰ সেকেন্ডাৰীটো আমি 6+1 লৈ গুছি যাম অৰ্থাৎ 5+1 সাবজেক্ট 5টা কোৰ সাবজেক্ট এটা ইলেক্টিভ সাবজেক্ট তাৰ পৰা আমি 6টা কোৰ সাবজেক্ট আৰু এটা ইলেক্টিভ সাবজেক্টলৈকে আমি যাম কাৰণ স্কিল এণ্ড জেনাৰেল এডুকেশ্যনটো আমি ইন্টিগ্ৰেট কৰিব বিচাৰিছো আমি স্কুলৰ পৰাই ছাত্ৰ ছাত্ৰীক আমি গাইড কৰিব বিচাৰিছো সকলো লৰা ছোৱালী ডাক্তৰ নহয় সকলো লৰা ছোৱালী ইঞ্জিনিয়াৰ নহয় আমাৰ ফোকাসটো খালি ডাক্তৰ ইঞ্জিনিয়াৰত থাকে নীট JEE তো মই হিদিনা ক্যালকুলেশন কৰি উলালো যে মোৰ স্কুল এডুকেশনৰ কিমান লৰা ছোৱালীয়ে মেডিকেল পঢ়িবলৈ যায় 0.8% not even 1% of our students become doctor another 1.5% students they become engineers doctor engineer yet 3% তকৈ বেছি লৰা ছোৱালী ডক্টৰ ইঞ্জিনিয়াৰ কোৰ্সলৈ না যায় বাকি 97% ষ্টুডেন্টৰ ভৱিষ্যত কি হ'ব তাৰ ভিতৰৰ পৰা কিমানে সিভিল সাৰ্ভিসত যাব কিমানে এসিস্ট্যান্ট প্ৰফেসৰত যাব তেওঁলোকৰ এমপ্লয়েবিলিটি নিয়োগ যোগ্যতা এটো এনহেন্স কৰাৰ কাৰণে এই স্কিল কোৰ্স বিলাক আমি স্কুলৰ পৰা আৰম্ভ কৰিম আৰু this will empower our youth the knowledge and skill আৰু হেতুত মই সকলোৰে সহায় সমৰ্থন আমি বিচাৰিছো বড়ো ভাষা সম্পৰ্কে মই দুটামান কথা ক'ব বিচাৰিম বড়ো সাহিত্য সভাৰ কাৰ্যকৰ্তা সকলো আছে যে এতিয়া আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ যুগ এতিয়া আমি ChatGPT আমি ইউজ কৰো এতিয়া আমি অনুবাদ কৰিবৰ কাৰণে আমি আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ আমি সহায় লওঁ আমি ChatGPTত অসমীয়া টু ইংলিছ টু অসমীয়া আৰু মই মাজে মাজে ট্ৰাই কৰি চাওঁ যে বড়ো ভাষাত
বড়ো ভাষালৈ ট্ৰান্সলেশ্যন এদিন মই চ্যাট জিপিটিত ইংৰাজীৰ পৰা বড়ো ভাষালৈ ট্ৰান্সলেশ্যন কৰিব দিলোঁ 1 ছেকেণ্ডৰ ভিতৰত মোক ট্ৰান্সলেশ্যন কৰি দিলে তাৰপিছত মই ইউজিদাক দিলোঁ যে দাদা এইটো চাই দিয়কচোন ট্ৰান্সলেশ্যনটো শুদ্ধ হৈছে নে নাই সেইদিনা ক'লে মাত্ৰ এটা ভুল আছে বাকি সব কাৰেক্ট কেইদিনমান পাছত মই আকৌ ট্ৰান্সলেশ্যন কৰিব দিলোঁ কৰি দি আকৌ মই ইউজিদাক দেখুৱালোঁ যে এইটো চাই দিয়কচোন কেনেকুৱা ট্ৰান্সলেশ্যন কৰিছে চ্যাট জিপিটিয়ে তেতিয়া তেওঁ ক'লে এইটো একো মাথা মুণ্ড হোৱা নাই কৈছে মানে ট্ৰান্সলেশ্যনটো হোৱা নাই গোটেই বস্তুটো হ'ল এটা ইভলভিং সি এটা বিকশিত পৰ্যায়ত আছে কিন্তু গণ্ডগোলটো ক'ত হৈছে যে যিসকলে মই ইয়াত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স কি বস্তু বুজাবলৈ নাযাওঁ বুজাব বা এইটো বুজাবলৈ গ'লে সেইটো এটা বেলেগ সেশন হ'ব কিন্তু এটা কথা আপুনি মই বুজি পাব লাগিব সেইটো হ'ল যে ডিজিটেল ফৰ্মত অনলাইনত যি ভাষাৰ লিটাৰেচাৰ নাই বা কম সেই ভাষাত যিটোক আমি জেনাৰেটিভ এআই বুলি কওঁ যে তাত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স জেনাৰেটিভ এআই দি অৰ্থাৎ জিপিটি সেই কামটো আমি সাকসেসফুলি আমি কৰিব নোৱাৰিম যিমান জেনাৰেটিভ এআই আছে তাৰ নিৰ্ভৰ কৰে যে ডিজিটেল ফৰ্মত কিমান মেটেৰিয়েল উপলব্ধ আছে সোর্স ৰিসোর্স কিমান আছে যদি ইংৰাজী ভাষাত আজি সকলো ৰিসোর্স ইংৰাজী ভাষাত উপলব্ধ বহুত ভাৰতীয় ভাষাত সেই ৰিসোর্স বিলাক উপলব্ধ যিবিলাক ৰিসোর্সৰ পৰা আনসাৰ জেনাৰেট কৰে জিপিটি চ্যাট জিপিটি বা তেনেকুৱা ধৰণৰ বিভিন্ন এআই সফটওয়্যাৰ বিলাকে এতিয়া বড়ো ভাষাৰ কন্টেন্ট ডিজিটেল ফৰ্মত ইন্টাৰনেটত কিমান উপলব্ধ কিমান ৰিসোর্স আছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব যে বড়ো ভাষাত জিপিটি টেকনলজি কিমান বা লাৰ্জ ল্যাঙ্গুৱেজ যি মডেল আছে লাৰ্জ ল্যাঙ্গুৱেজ মডেল হেতু কিমান দূৰ সাকসেসফুল হ'ব হেতু বা কিমান দূৰ হি ৰিচ হ'ব হেতু ডিপেন্ড কৰিব যে বড়ো ভাষাত ডিজিটেল ফৰ্মত ইন্টাৰনেটত কিমান ৰিসোর্স এভেইলেবল আছে সো বড়ো সাহিত্য সভালে বড়ো যুৱকসকলে মই অনুৰোধ যে নিশ্চিতভাৱে আজি ইংৰাজী ফ্ৰেঞ্চ বা হিন্দী তামিল ভাষাৰ তুলনাত আনকি অসমীয়া ভাষাৰ তুলনাত ডিজিটেল ৰিসোর্স ইন বড়ো ল্যাঙ্গুৱেজ ইজ ভেৰি মিনিমাম এই ডিজিটেল ৰিসোর্সটো বঢ়াব লাগিব বঢ়াবলৈ হলে মানুহে কিতাপ লিখিব লাগিব কিতাপবিলাক ট্ৰান্সলেট কৰিব লাগিব অনুবাদ কৰাৰ কাৰণে বহুত ডাঙৰ ডাঙৰ সাকসেসফুল খুব ভাল সফটওয়্যাৰ আহি গ'ল এতিয়া অনুবাদ মানে কেৱল ডিকশনাৰী কাগজ কলম নহয় অনুবাদ মানে অনুবাদ ট্ৰান্সলেশন কৰিবৰ কাৰণে এতিয়া সফটওয়্যাৰ আহিলে অনুবাদিনী ভাষিনী প্লাস যিবিলাক জিপিটি আছে জিপিটি সফটওয়্যাৰ কিন্তু যেতিয়ালৈকে হিউম্যান ট্ৰান্সলেশন আমি ভলিউমটো নাবাঢ়িব তেতিয়া টেকনলজিৰ ট্ৰান্সলেশনটো শক্তিশালী নহব টেকনলজিৰ দ্বাৰা ট্ৰান্সলেশন সফটওয়্যাৰৰ দ্বাৰা ট্ৰান্সলেশনটো শক্তিশালী হ'ব যদি তাৰ আগতে হিউম্যানৰ দ্বাৰা মানুহৰ দ্বাৰা ট্ৰান্সলেশনৰ যিটো ৰিসোর্স ভাণ্ডাৰ সেই ভাণ্ডাৰটো যদি শক্তিশালী নহয় মই ভাবো বড়ো সাহিত্য সভাই অসমৰ ভাৰতবৰ্ষৰ পৃথিৱীৰ যিমান গুৰুত্বপূৰ্ণ কিতাপ আছে সেই কিতাপবিলাক ট্ৰান্সলেট কৰি পেলাব লাগে বড়ো ভাষালৈ কোনে পঢ়িব কোনে নপঢ়িব হেতুতকৈ প্ৰথম কথাটো হ'ল যে এটো ডিজিটেল কন্টেন্ট হিচাপে এটো আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ কাৰণে ৰিসোর্স হিচাপে দিস উইল হেল্প ইয়াক আমি ইন্টাৰনেটত উপলব্ধ কৰাব লাগে কিতাপ হিচাপে পাবলিশ হয় নে নহয় মই নাজানো নকৰিলেও হ'ব
কিন্তু তাৰ ডিজিটেল ভাৰ্চনটো ইণ্টাৰনেটত সি উপলব্ধ হ'ব লাগিব যাতে ইট বিকামছ এ ৰিচোৰ্চ ফৰ লাৰ্জ লেংগুৱেজ মডিউল যিসকলে বনাই আছে তেওঁলোকৰ কাৰণে এইটো ৰিচোৰ্চ হ'ব পাৰে আমি সেইকাৰণেই টেকনিক্যাল কিতাপবিলাক আমি ট্ৰান্সলেশ্যন কৰি আছো মেডিকেল সায়েন্সৰ কিতাপ আমি অসমীয়ালৈ অনুবাদ কৰিছো ইঞ্জিনিয়াৰিং কলেজৰ কিতাপ অসমীয়ালৈ অনুবাদ কৰিছো এতিয়া পলিটেকনিক ইঞ্জিনিয়াৰিং কলেজৰ ল'ৰা ছোৱালীয়ে পঢ়িব নপঢ়ে মই নাজানো কিন্তু তেওঁলোকে পঢ়ক বা নপঢ়ক দিস উইল বি ডিজিটেল কন্টেন্ট ফৰ আৰ্টিফিচিয়েল ইন্টেলিজেন্স মানুহে প্ৰশ্ন কৰিলে তাৰ উত্তৰ ইন্টাৰনেটৰ জৰিয়তে বা এই সফটৱেৰবিলাকৰ জৰিয়তে মানুহে যাতে আনসাৰ পাব পাৰে এটো আমি এটা কমপ্লিটলি টেকনলজি শিফটৰ কাৰণে এটা নতুন যুগত আমি প্ৰৱেশ কৰিছো আৰু এই যেটো ট্ৰানজিশন এই নতুন যুগটোত আমি আয়ত্ত কৰিব লাগিব আমি পৃথিৱীৰ বাকি দেশ বাকি জাতি বাকি ভাষাসমূহৰ লগত সমানে সমানে আমি দৌৰিব পাৰিব লাগিব আৰু যেহেতু এইটো এটা ট্ৰানজিশন তিনটা বিশেষ ক্ৰছ ৰোডত আমি আছো one is Viksit Bharat tar karone big leap forward number 2 implementation of NEP number 3 technology shift yet over ratie dine ami hokolue kam korile aru truly knowledge and skill ei duita combine koribo parile tak knowledge and skill tak integrate koribo parile tar মাধ্যমেৰেহে আমি ইউথক এম্পাৱাৰ কৰিব পাৰিম আৰু সেই দিশত আমাৰ এডুকেশনাল ইনষ্টিটিউশন বিলাকক কাম কৰিবলৈ আহ্বান জনায় এপসো আৰু বাকি ছাত্ৰ সংগঠনসমূহকো সেই দিশত কাম কৰিবলৈ আহ্বান জনায় মই মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছো ধন্যবাদ গজেন্দ্ৰ